হেল্ল'। ঠিক আছে হ'ব। দক্ষিণাটো গুগল পে' কৰি দিব দেই। 102 টকা গুগল পে' কৰি দিব দেই। হ'ব। আজি কাষ্টমাৰ এটা পালে হয় আৰু প্ৰভু কোনোবা এজন আহিলেই হয় আৰু। দেউ বোলো আছেনে? আছো। বুজিছে? কৃষ্ণ প্ৰভু কৃষ্ণ। ইয়াতে বহো। কিবা সকামত আহিলে সকাম মানে দেউ মোৰ মানে মঙলখন চাই দিয়ক ফোন কৰিছে। মোৰ মানে একদম নগুণাগতি হৈছে, এখন উপায় নোহোৱা হৈছে। আপোনাৰ ওচৰতে সেৱা দিব বুলি ভাল হ'ব। দক্ষিণাটো আনিছো। দক্ষিণা আনিছো দেউ। এই দক্ষিণা মানে মই লৈ আছো নহয়। কৃষ্ণ অকল হাত চাব লাগে। হাতখন চাব লাগে। কি ক'ব লাগিব? তাৰমানে সেই মোৰ বিয়া বৰ মানে গোটেই ঝেং লাগি আছে প্ৰভু। সেইটোৱে চাই দিয়ক আৰু চাকৰি ভাগ্যত কিবা আছে যেতিয়া দক্ষিণাটো অকণমান বেছিকে দিব লাগিব তেনেহ'লে। বহাব লাগিব। 50 টকামান কৰি দিয়া। এই প্ৰভু লক্ষ্মী ভালকে চাই দিব দেই প্ৰভু। গোটেইখন ঘূৰি আমনি লাগিছে আৰু শেষত সেই আমাৰ নিত্যানন্দই ক'লে আপোনাৰ কথা। নিত্যানন্দই এই বোলে এজনৰ ওচৰলৈ যোৱা, কাম সিজিব। সেইকাৰণে আহিছো আৰু দক্ষিণাটো বহাব লাগিব ন? 50 কৰি দিয়া। 100টো আকৌ আজিকালি 10 টকাতনো কি পায় হয়নে? দেউ হ'বনে বাৰু? হ'ব। কৃষ্ণ। তাৰমানে সেই দুই এজেগা ছোৱালী চাবলৈ গৈছো। ৰিজেক্ট মাৰিছে নহয়। ৰিজেক্ট মাৰিছে। চাই দিম। আশীৰ্বাদ এটা দিব নি বাৰু? আশীৰ্বাদ এটা দিব লাগিব। প্ৰভু আপুনিয়ে জানে, আপোনাৰ চৰণতে গোটেই যি কয় কৰিব আৰু দেই প্ৰভু কৃষ্ণ। একো বুজি নাপাওঁ। হ'ব মই চাই দিম নহয়। হাতখন কোনখন দিম? আছে নে? ভাল হৈছে। আছে ন? আছে। লিখা আছে। কেনেকুৱা হ'ব? ভাল হ'ব। ধুনীয়া হ'বনে? ধুনীয়া হ'ব। কোনটো চাই দিলে হ'ব? তোমাৰ এটা কাম কৰিব লাগিব। হয় নেকি? 3জন ভকতক ভাল চাই হোটেল এখনত খাচী মাংসৰ লগত ভাত খুৱাই দিব লাগিব। ভাল চাই। কেলে ঘৰত খোৱালে নহয়? হোটেলত খুৱাব লাগিব। হোটেলত বেলেগ চিষ্টেমটো বেলেগ, মোৰ এইটো বেলেগ। লিখা আছে নহয়। কৃষ্ণ। কি আকৌ? মোৰ গাখীৰটো মোৰ নঞ্জল দৌৰ্তীয় ন। তুমি দুয়োটা কাম একেলগে কৰিলে অৱশ্যে কম খৰচতে হ'ব। হ'বগে। দুয়োটা কাম একেলগে কৰিলে অৱশ্যে কম খৰচতে। আৰু দেউ হে মোৰ চাকৰিটো চাই দিব। চাকৰিটো কিবা আছে। তুমি চাও এইফালে চাই নি? তুমি এই আঙুলিটোতে একেবাৰে টাইগাৰ পাথৰ এটা পিন্ধিব লাগিব। এইকেইটা পিন্ধি আছো ন? এইকেইটা পিন্ধিবা। এইকেইটাটো মই গম পাইছো, এইটো বেলেগৰ কাৰণে। আছে এইটো তুমি টাইগাৰ পাথৰ এটা কিনিব লাগিব। টাইগাৰ পাথৰ এটা কিনিব লাগিব। তাৰপিছত হৈ যাব। এনেই কি চাকৰি হ'ব? এই চাকৰি হৈ যাব। তুমি খালি ধাবাত একদম খাচী মাংস দি ভাত খুৱাই দিবা। 3জন ভকত। আপুনি নাথাকিব? মোকো মাতিলেও হ'ব। আপোনাক মাতিব লাগিব। ঠিক আছে। হ'ব। আচ্ছা কৃষ্ণ। কৃষ্ণ।
ভালকে নপঢ়িবি এতিয়া চাকৰি লাগে হাত চোৱাবলৈ আহিছ হে প্ৰভু এনেকুৱা মূৰ্খ মানুহৰ কাৰণে আমি এনেকে চলি আছো আৰু আজি যাত্ৰাটো কিন্তু ভাল হৈছে আৰু দেই কৃষ্ণ কৃষ্ণ